শ্ৰদ্ধা শিক্ষাগুৰুসকল স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং এই এপছটো বিষয়ে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। মোবাইল এপছটো আপোনালোকে কৰিব পাৰে। মোবাইল এপছটো আপোনালোকে গুগল প্লে' ষ্ট'ৰত বা আগৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাব। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব, ইনষ্টল কৰি ল'ব। আৰু এপছটো খোলাৰ লগে লগে প্ৰথমে আপোনালোকে দেখিব ইয়াত যে ইংলিছ আৰু হিন্দী বুলি থাকিব। আপোনালোকে ইংলিছটো ক্লিক কৰি ল'ব পাৰে, তাৰপিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ লগে লগে ইয়াত দেখিছে যে স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং, ইয়াত ছাৰ্ভেটো খোল খাইছে। ইয়াত ছাৰ্ভেটোৰ কি হৈছে, জইন দ্য মিছন টু বিল্ড ক্লিনাৰ, গ্ৰীনাৰ এণ্ড হেল্ডিয়াৰ স্কুল এক্ৰছ ইণ্ডিয়া। আৰু এপছটো খোলা খাইছে, আপোনালোকে চাব পাৰে। ইয়াত ডিটেইলছ দিছে এপছটোৰ, ইয়াত কি কি ছাৰ্ভে কৰা হ'ব। ছাৰ্ভে কেটেগৰিজ ইয়াত মেনশ্যন কৰিছে। ইয়াত এইচ স্কুল উইল বি এছেছড on key areas such as water, toilet, hand washing with soap, operation and maintenance, behavior change and capacity building, mission life activities. আৰু এই কেটেগৰিজ, 6টা কেটেগৰিজ ইয়াত দেখুৱাইছে। তাৰপিছত আৰু আছে ইয়াত বিভিন্ন ৰুলছ আছে। ইয়াত এই এপছৰ কাৰণে ইয়াত কিছুমান ৰুলছ দিয়া আছে। আপোনালোকে স্কিপ কৰি ল'ব পাৰে বা নেক্সট কৰিব পাৰে। অ'কে, নেক্সট কৰি আপোনালোকে কণ্টিনিউ কৰিব পাৰে। এতিয়া স্কুল ইউজাৰ আৰু অথৰাইজ ইভালুৱেটৰ, আপোনালোকে স্কুল ইউজাৰটো ক্লিক কৰিব আৰু কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ইয়াত পাৰ্মিশ্যনটো দি দিব ইয়াত। তাৰপিছত ইয়াত দেখিছে আপোনালোকে ইয়াত চাইন ইন অপশ্যনটো খোলা খাইছে। চাইন ইন অপশ্যনটো আপোনালোকে ইয়াত ইউডাইজ কোড আৰু দ্বিতীয়তে পাছৱৰ্ড, আপোনালোকে ইউডাইজ কোডটো আপোনালোকে ফিল আপ কৰক। বা আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে তললৈ যাব। ইয়াত দেখিব এই চাইন আপ অপশ্যনটো আপোনালোকে ক্লিক কৰিব পাৰে। আৰু কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আগৰ ভিডিঅ'টো মেনশ্যন কৰা আছে, আপোনালোকে চাব পাৰে। বিদ্যালয়ৰ ইউডাইজ কোড, পাছৱৰ্ড আৰু কেপচা ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব, এই চাইন ইন অপশ্যনটো ক্লিক কৰিব। এতিয়া চাওক, স্কুল প্ৰফাইল কমপ্লিশ্যন, ইয়াত অপশ্যনটো 0% হৈ আছে। ইয়াত দুটা অপশ্যন দেখা পাব আপোনালোকে, ছাৰ্ভে কেটেগৰিজ আৰু আপলোড ফটোজ। প্ৰথমে আপোনালোকে ছাৰ্ভে কৰিব লাগিব। ছাৰ্ভে কেটেগৰিজ ইয়াত 6টা কেটেগৰিজ হ'ব, টোটেল 60টা কুৱেশ্যন হ'ব। প্ৰথমটো হৈছে ৱাটাৰ, দ্বিতীয়টো টয়লেট, আৰু তৃতীয়টো আছে হেণ্ড ৱাশ্বিং উইথ চপ। তাৰপিছত চতুৰ্থতে আছে অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চ, আৰু পঞ্চমতে আছে বিহেভিয়াৰ চেঞ্জ এণ্ড কেপাচিটি বিল্ডিং। তাৰপিছত শেষত আছে মিছন লাইফ এক্টিভিটিজ। আৰু এই প্ৰতিটো অপশ্যন আপোনালোকে ফিল কৰিব লাগিব, কুৱেশ্যন আনচাৰবোৰ দিব লাগিব। আৰু শেষত আপোনালোকে এই আপলোড ফটোজ অপশ্যনত আপোনালোকে ফটোবোৰ আপলোড কৰিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব যে ফটোবোৰ জেপিজি বা PNG ফাইল হ'ব লাগিব। আৰু ফটোসমূহৰ চাইজ মেক্সিমাম 4 MB, অৰ্থাৎ 4 MB বা তাতোকৈ বেছি হ'লে আপোনালোকৰ কি হ'ব, আপলোড নহ'ব। গতিকে মেক্সিমাম চাইজ 4 MB, এইটো আপোনালোকে মনত ৰাখিব। এতিয়া ছাৰ্ভে কেটেগৰিজ অপশ্যনটো যদি আমি ক্লিক কৰোঁ, ইয়াত কি লিখা আছে, প্লিজ কমপ্লিট ইয়'ৰ প্ৰফাইল ফাৰ্ষ্ট বিফ'ৰ প্ৰচিডিং উইথ দ্য ছাৰ্ভে। এতিয়া কি কৰিব লাগিব, আমি এই কমপ্লিট নাও এইটো ক্লিক কৰিব লাগিব। কমপ্লিট নাও ক্লিক কৰাৰ লগে লগে ইয়াত ছাৰ্ভে আমি কি কি কৰিব লাগিব, কি কি ছাৰ্ভে কৰিব লাগিব, এই অপশ্যনবোৰ ইয়াত দেখিছে। আৰু আপোনালোকে ইয়াত বিদ্যালয়ৰ এনৰলমেণ্ট ছেপাৰেটলি বইজ এণ্ড গাৰ্লছ, আৰু CWSN, টিচাৰ এণ্ড ষ্টাফ, আৰু নাম্বাৰ অফ টোটেল ৱাটাৰ পইণ্ট, টয়লেটছ, ইউৰিনেলছ, এইবোৰ ছেপাৰেটলি বইজ এণ্ড গাৰ্লছ আপোনালোকে ছেপাৰেটলি ইয়াত মেনশ্যন কৰিব লাগিব, ফিল কৰিব লাগিব। আৰু 7 নেক্সট ক্লিক কৰিব লাগিব। এইটো মই ডেম'ৰ কাৰণেহে বনাইছোঁ, গতিকে ডাটাবোৰ মই ইয়াত ফিল কৰা নাই। তাৰপিছত আপোনালোকে ইয়াত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ SVP 2016-17 বা 17-18 বা 21-22 কিবা আপোনালোকে এৱাৰ্ড পাইছিলে নেকি, সেই এৱাৰ্ডটো যদি পাইছিলে ইয়াত মেনশ্যন কৰিব। তাৰপিছত 7 নেক্সট ক্লিক কৰিব। 7 নেক্সট ক্লিক কৰাৰ পিছত স্বচ্ছতা একশ্যন প্লান আপোনালোকে ইমপ্লিমেণ্টেশ্যন কৰিছেনে, এইটো নিশ্চয়কৈ য়েছেই হ'ব, এইটো নিশ্চয়কৈ য়েছ দিব। আৰু তাৰপিছত SOP আপোনালোকে ছাষ্টেইনেবল ৱাটাৰ চেনিটেশ্যন এণ্ড হাইজিন, এইবোৰ আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে ছাবমিটটো ক্লিক কৰিব। গতিকে এনেদৰে আপোনালোকে বিদ্যালয়ৰ
প্ৰফাইলসমূহ স্কুল প্ৰফাইলসমূহ কমপ্লিশ্যন কৰিব তাৰপিছতে আপোনালোকে এই ৱাটাৰ অপশ্যনটো আৰু টয়লেট অপশ্যনবোৰ বা ইয়াত যিমানটা কেটেগৰী আছে গোটেই 6টা কেটেগৰী আপোনালোকে খোল খাব আৰু আপোনালোকে এই 60 যেটো কুৱেশ্যন আছে কুৱেশ্যন আপোনালোকে ইয়াত ৰেছপন্স দিব পাৰিব আৰু তাৰপিছতে আপোনালোকে ফটো আপলোড কৰিব পাৰিব